নমস্কাৰ। বৰ্তমান অসমীয়া কাতি মাহ চলি আছে। সৌৰ আহিনৰ শেষৰ দিনটো কাৰ্তিক সংক্ৰান্তি বোলা হয়। কাৰ্তিক সংক্ৰান্তিৰ দিনটোত অসমত কাতি বিহু পালন কৰা হয়। কাৰ্তিক সংক্ৰান্তি বা কাতি বিহুৰ দিনাই সূৰ্যদেৱ কন্যা ৰাশিৰ পৰা তুলা ৰাশিলৈ সঞ্চাৰ হয়, অৰ্থাৎ তুলা ৰাশিত প্ৰৱেশ কৰে। সূৰ্যদেৱ তুলা ৰাশিত এমাহ কাল অৱস্থান কৰিব আৰু এই মাহটোক কাতি মাহ বুলি কোৱা হয়। কাতি মাহ হ'ল অসমীয়া 12 মাহৰ সপ্তম মাহ। জ্যোতিষ তত্ত্ব অনুসৰি কাতি মাহত জন্মা ব্যক্তি বিনয়ী, সৎকৰ্মপৰায়ণ, বিলাসী, বহুভাষী আৰু চঞ্চলমনা হয়। এই সময়ছোৱাত শৰৎ ঋতুৰ সময়। গৰমকালি আৰু শীতকালৰ সন্ধিকাল বাবে ঋতু পৰিৱৰ্তনৰ সময়ছোৱাত সকলোৱে স্বাস্থ্যৰ প্ৰতি সতৰ্ক থাকিব লাগে। পুষ্টিকৰ খাদ্য আৰু পৰিষ্কাৰ নিৰ্মল পানী সেৱন কৰিব লাগে আৰু পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিব লাগে। শেষ ৰাতি ঠাণ্ডা অনুভৱ হয় বাবে গৰম কাপোৰ ব্যৱহাৰ কৰিব লাগে। এতিয়া কাতি মাহৰ বিশেষ কথালৈ আহিছোঁ। কাতি মাহত সূৰ্যদেৱ তুলা ৰাশিত এমাহলৈ থাকে। জ্যোতিষ তত্ত্ব অনুসৰি তুলা ৰাশিত সূৰ্যদেৱ নিচ অৱস্থাত থাকে। সেয়ে নিচ অৱস্থাত সূৰ্যৰ বল কমি থকা বাবে কিছু অশুভ প্ৰভাৱৰ সম্ভাৱনা থাকে। এই মাহত সূৰ্যদেৱৰ পৰা শুভ ফল লাভ কৰিবলৈ কিছুমান কথাত গুৰুত্ব দিব লাগে। বিশেষকৈ যিসকলৰ জন্ম সৌৰ কাতি মাহত তেওঁলোকৰ জন্মৰ সময়ত সূৰ্য নিচ হৈ থকা বাবে তেনে ব্যক্তিৰ বাবে কিছুমান দিশত লক্ষ্য ৰাখিলে অশুভতা দূৰ কৰিব পাৰি। সূৰ্যদেৱ আমাৰ আত্মা, মস্তিষ্ক, হৃৎপিণ্ড, জিভা, হাড়মজ্জা আৰু যশস্যা, পিতৃ আৰু ৰাজকৃপা আদিৰ ওপৰত প্ৰভাৱ পেলায়। সূৰ্যগ্ৰহৰ প্ৰভাৱক বলৱান কৰিবলৈ নিতৌ পুৱা স্নানৰ পিছত সূৰ্যদেৱক ওম সূৰ্যায় নমঃ, ওম আদিত্যায় নমঃ, ওম ভাস্কৰায় নমঃ আদি সূৰ্যদেৱৰ যিকোনো এফাকি মন্ত্ৰ গাই তামৰ লোটাত পানীৰে অৰ্ঘ্য দিব লাগে। আৰু ইয়াৰ উপৰি সূৰ্য দেৱতাক তামৰ পাত্ৰত পানীৰ অৰ্ঘ্য দি গায়ত্ৰী মন্ত্ৰ ওম ভূৰ্ভুৱঃ স্বাহা তৎসবিতুৰ্বৰেণ্যম ভৰ্গো দেৱস্য ধীমহি ধিয়ো য়ো নঃ প্ৰচোদয়াৎ আদি এই মন্ত্ৰটো 11 বাৰ বা 3 বাৰ গাই অকণমান পানী নিজৰ ওপৰত ছটিয়াই ল'ব লাগে আৰু তামৰ পাত্ৰত থোৱা পানী সেৱন কৰিব লাগে। এইবিলাক নিয়ম পালন কৰি সূৰ্য দেৱতাৰ অশুভ প্ৰভাৱ দূৰ কৰিব পাৰি। ৰবিবাৰে কিছু শস্য দানা চৰাই চিৰিকটিক খাবলৈ দিব লাগে আৰু এই কাম সদায় কৰিব পাৰে। পিতৃৰ চৰণ চুই আশীৰ্বাদ ল'ব লাগে আৰু ৰবিবাৰে দুখীয়া মানুহক আটা বা ঘেঁহু দান কৰিব লাগে। তেনে কৰিলে ৰবি গ্ৰহৰ অশুভ প্ৰভাৱ দূৰ হৈ সুফল লাভ কৰি উপকৃত হ'ব পাৰে। শেষত ধন্যবাদেৰে সামৰিছোঁ।